নমস্কাৰ বন্ধুসকল, আপোনালোকে ভাবিছে নেকি এখন 5 ষ্টাৰ এনকেপ ৰেটিং থকা গাড়ী ল'ব? যদি ভাবিছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এইখন হৈ গ'ল আপোনাৰ 2021 টাটা নেক্সন XM মডেলটো হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। Okay, let's go. এইখন চাই লওক বন্ধুসকল, বৰ্তমান আমি গাড়ীখন ড্ৰাইভ কৰি আছোঁ। গাড়ীত মানে একদম কোনো ধৰণৰ একো কাম খৰচা নাই গাড়ীখনৰ, একদম পুৰা একদম চাউণ্ডটো চাওক ভিতৰত একদম ইণ্টেৰিয়ৰত কেবিনখনত ভিতৰত ধৰে আপোনাৰ কোনো ধৰণৰ গাড়ী নইজে নাপায় একদম। এচি একদম গাড়ীত একদম ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে। আপোনাৰ বেয়া ৰাস্তা হওক ভাল ৰাস্তা হওক ছাছপেনশ্যন একদম ধুনীয়া কণ্ডিশ্যনত আছে। চাই লওক, সেইটো আপোনাৰ আমি এতিয়া নগাঁও গৈ আছোঁ গাড়ীখন লৈ পেলাই। চাওক এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে। গাড়ীখন চাই লওক, কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে। আৰু গাড়ীৰ টায়াৰকেইটা চাই লওক, আপোনাৰ একদম আপোনাৰ 50 to 60% গোটেইকেইটা টায়াৰতে গাড়ীৰ লাইফ পাই যাব। চাই লওক এবাৰ বন্ধুসকল, এইটো চাই লওক, গোটেইকেইটা টায়াৰতে আপোনাৰ 50-60% লাইফ আছে। আৰু গোটেই গাড়ীতে আপোনাৰ চিল আছে। চাওক গোটেইকেইটা চাৰিটা দৰজাতে গাড়ীখনৰ চিল পাই যাব। এইটো চাওক আপোনাৰ পেষ্টিংটো, এনেকৈ আপুনি এইবিলাক বস্তু খুলি চালে গম পাব গাড়ীৰ চিলবোৰ। এইটো চাওক ফিনিচিংটো চাই লওক কিমান ধুনীয়া, কোনো ধৰণৰ আপোনাৰ হাতুৰি মাৰা বা ৰিপেয়াৰ কৰা নাই গাড়ীখন। গোটেইকেইটা দৰজাতে আপোনাৰ চিল আছে, চাই লওক। চাওক ইণ্টেৰিয়ৰটো চাই লওক, ইণ্টেৰিয়ৰটো কণ্ডিশ্যনৰ গাড়ী একদম ধুনীয়া হৈ আছে। চাই লওক এবাৰ বাইক চাইডৰ পৰা চাই লওক গাড়ীটো, নাম্বাৰটো চাই লওক AS07S2896 আপোনাৰ 2021 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয় গাড়ীখন। চাই লওক XM মডেল, অলপমান জাষ্ট লেতেৰা হৈছে গাড়ীখন। আৰু এইকেইটা টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। চাওক আপোনাৰ 50 to আপোনাৰ 60% লাইফ আছে গোটেইকেইটা টায়াৰতে। আৰু গোটেইকেইটা দৰজাতে আপোনাৰ চাৰিটা দৰজাতে চিল পাব। চাওক এইটো এবাৰ ইণ্টেৰিয়ৰটো দেখাইছোঁ গাড়ীখনৰ। চাই লওক ইণ্টেৰিয়ৰটো, ইণ্টেৰিয়ৰ কণ্ডিশ্যনৰ গাড়ী একদম ধুনীয়া হৈ আছে। চাওক আৰু মিউজিক ছিষ্টেমটো বহুত ধুনীয়া গাড়ীখনৰ। এবাৰ গাড়ীখন আমি ষ্টাৰ্ট দি দেখাই আছোঁ। ৰানিংটো চাব এবাৰ, ৰানিংটো দেখাই আছোঁ। এইটো 67,000 আপোনাৰ 438 গাড়ীখন ৰানিং হৈছে। আৰু গাড়ীখনৰ মাইলেজটো বেয়া নহয়, মাইলেজটো আপোনাৰ ধুনীয়া আপোনাৰ দেখাই আছে। এতিয়া আপোনাক চাওক, এতিয়া বৰ্তমান ইয়াতে ষ্টাৰ্ট দি আমি ৰখি আছোঁ যে আপোনাৰ 14 দেখাই আছে। এনেই আপুনি হাইৱেত গৈ থাকিলে 16-17 আপোনাৰ গাড়ীখনৰ মাইলেজ দিয়ে। খালি গাড়ীখনত এই সৰু লাইট এটা আছে, চেক লাইট, এইটো অক্সিজেন সেন্সাৰ লাইটটো আছে। বাকী গাড়ীত একো কাম খৰচা নাইকিয়া। আৰু ইয়াতে আপোনাৰ গাড়ীখনৰ মুড চিলেক্ট কৰিব পাৰিব, স্পৰ্টছ, ইক', চিটি এইকেইটাক আপুনি চিলেক্ট কৰিব পাৰিব। আৰু বাকী এই লাইটটো আমি গাড়ীখন লোৱাৰ আগত আমি মাৰি দিম, সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। বাকী ছানৰুফ আছে গাড়ীটো, চাই লওক ধুনীয়া হৈছে ইণ্টেৰিয়ৰটো। চাওক এবাৰ বনেটটো দেখাইছোঁ গাড়ীখনৰ, বনেটটো খুলি এইখন চাই লওক বন্ধুসকল গাড়ীখনৰ ইঞ্জিনটো 3 চিলিণ্ডাৰ 1200 cc পেট্ৰল ইঞ্জিন হয় গাড়ীখন। আৰু গাড়ীৰ ইঞ্জিনৰ কণ্ডিশ্যন আপোনাৰ একদম ধুনীয়া হৈ আছে। বাকী গাড়ী আপোনাৰ এফ্ৰণ্ট দুটা চাই লওক, দুইটা এফ্ৰণ্ট গাড়ী ইনটেক্ট আছে। এইটো চাই লওক আপোনাৰ, এইটো যদি আপোনাৰ এফ্ৰণ্টটো ব্ৰেক থাকে তেতিয়াও গাড়ী আপোনাৰ কিবা ধৰণৰ আপোনাৰ ইন ফিউচাৰ প্ৰব্লেম হ'ব পাৰে বা ৰাষ্টিং ইছ্যু হ'ব পাৰে। বাকী গাড়ীত কোনো ধৰণৰ আপোনাৰ ৰাষ্টিং ইছ্যু নাইকিয়া। বাকী গাড়ীখন এইখিনিতে অকণমান ক'ৰবাত লাগিছিলে, চাওক আপোনাৰ গোটেই বনেটত আপোনাৰ পেষ্টিং আছে। এইটো চাওক পেষ্টটো, খালি এইখিনি চাওক, আপোনাক যে কৈ থাকোঁ আপোনাৰ চিল নাই বুলি, এইখন চাই এই জেগাটোত আপোনাৰ গাড়ীখনৰ চিল নাই, এইখন ক'ৰবাত লাগিছিলে গাড়ীখনত, এইখনৰ পৰা এইখনত। এইটো চাই এইখিনিতে আপোনাৰ ৰং মাৰা আছে। বাকী গোটেই গাড়ীখন আপোনাৰ ফুল্লি আপোনাৰ অৰিজিনেল পেইণ্টত আছে। বাকী এই জেগাটোতে আপোনাৰ গাড়ীখন জাষ্ট ৰং কৰা আছে। বাকী গোটেই গাড়ী আপোনাৰ ফুল অৰিজিনেল পেইণ্টত আছে। চাওক এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ যদি কোনোবাই গাড়ীখন যদি লওঁ বুলি ভাবিছে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখনৰ কণ্ডিশ্যনটো চালেই ধুনীয়া কণ্ডিশ্যনতে আছে গাড়ীখন। তেনেকুৱা গাড়ীত ধৰক আপোনাৰ এটকাৰ কাম খৰচা নাইকিয়া। সৰু সেই চেক লাইটটো আছে যে, এইটো আমি গাড়ীখনত মাৰি দিম লোৱাৰ আগতে। তাৰপৰা গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,99,000 টকা, উইথ আমি গাড়ীখন ট্ৰান্সফাৰ কৰি দিম। যদি আপোনালোকৰ কোনোবাই যদি ফাইনেন্সত লওঁ বুলি ভাবে, তেতিয়া খালি ফাইনেন্সৰ যোনটো আপোনাৰ প্ৰচেছিং ফিজ এটা আহে সেইটো আপোনালোকে পে' কৰিব লাগিব। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ, নহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিলে হ'ল। আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।